নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি উৰুকাৰ দিনা ৰাইজৰ লগত একেলগে মিলিজুলি এসাঁজ খাবলৈ ওলাইছোঁ। চাওকচোন আমাৰ ল'ৰাবোৰক চাওকচোন, বহিছে খাবলৈ। আৰু কোনোবাই বা বিলায়ে আছে, কোনোবাই বা খায়ে আছে। তেনেকৈ চলি যায় আৰু মাঘ বিহুৰ আগৰ দিনাখন আমাৰ উৰুকা, যিটো উৰুকা বুলি কোৱা হয়, এই চপ বনাইছে। বেঙেনা চপ মানে মাছ পূজা কমেই, খালি বেঙেনা চপ লাগে, বেঙেনা চপ লাগে, মাংস নালাগে, বেঙেনা চপ লাগে। আৰু আমাৰ যিজন ৰান্ধনী বিপুল দাই মানে পাগল হৈ গৈছে, বেঙেনা চপ কৈ আছে, নাই 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 বেঙেনা চপ নাই বুলি কৈ আছে, কিন্তু নাই লাগে। আহি আছে ল'ৰাবিলাকো এতিয়া আহি আছে, হৈ গ'ল 11টা বাজি গুচি গ'ল। মানে মই ভাত বিলাই আছিলোঁ আৰু ভাত বিলাই ভাগৰ লাগিল, ভাবিলোঁ কি এটা ভিডিঅ'কে বনাই দিওঁ। আইটিবিলাক বহি আছে, জুই পুৱাই আছে। আৰু এইটো মেজিটো হ'ল ভেলাঘৰটো কালি ৰাতিপুৱাই মানে জ্বলাই দিব। খুব ৰাতিপুৱাই জ্বলাই দিব। গা পা ধুই পেলাই উঠি পেলাই আমি গৈ মেজিটো জ্বলাম। এনেকৈয়ে চলি যায় আৰু বছৰত এবাৰে সেই উৰুকাৰ দিনা মিলিজুলি ৰাইজৰ লগত এসাঁজ খাওঁ আৰু। আমলখি কেহা ও মোৰে পেহা, আমাৰে পেহী কেনেকৈ নিলা। আমলখি কেহা ও মোৰে পেহা, আমাৰে পেহী কেনেকৈ নিলা। ক'বানে সঁচা ও মোৰে পেহা, তোমাৰে অতি প্ৰেমৰে কথা। ময়ো সফল দেখা, প্ৰেমতে পৰিলে লাগিব নেকি লেঠা। ও মোৰে পেহা ঐ, কোৱাচোন সঁচাকৈ, কোৱাচোন সঁচাকৈ। আকাশীলতা ও মোৰে মহা, আমাৰে মাহী ভাল নে বেয়া। আকাশীলতা ও মোৰে মহা, আমাৰে মাহী ভাল নে বেয়া। শুনিছো জানা